হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰেঙুনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভাল পায়। এই জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী গৌৰী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, এই সকলোবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গৌৰীৰ প্ৰকৃত নাম হৈছে এনিশা হাজৰিকা। তেওঁৰ জন্ম হৈছিল 2002 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট জিলাত। এনিশা হাজৰিকাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, ভায়েক আৰু আইতাক আছে। তেওঁৰ মাকৰ নাম হৈছে শ্ৰাৱণী গোস্বামী হাজৰিকা আৰু ভায়েকৰ নাম হৈছে কৃতিত্ব হাজৰিকা আৰু তেওঁৰ দেউতাকৰ নাম আছিল স্বৰ্গীয় ভূপেন হাজৰিকা। এনিশা হাজৰিকাই শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিল স্প্ৰিংডেল হাইস্কুলৰ পৰা আৰু তাৰ পিছত HS কৰিছিল আছাম ৰাইফল পাব্লিক স্কুলৰ পৰা আৰু তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পন্ন কৰিছিল। এনিশা হাজৰিকাই পুৱতি তৰা, কহুৱা বনৰ চাহ আদি ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এনিশা হাজৰিকাই বৰ্তমান ৰাখলীলা ধাৰাবাহিকত গৌৰী চৰিত্ৰত অভিনয় কৰি আছে আৰু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু গৌৰীৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।